হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। আজি এটা ভেন্দিৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সদায় নিচিনাকৈ ভেন্দি যদি খাই আমনি লাগে তেতিয়াহ'লে এনেকৈ এবাৰ খাই চাবচোন, বহুত টেষ্টি হয়, আপোনালোকৰ ভাল পাব। বলক তেতিয়াহ'লে ৰেচিপিটোলৈ আগবাঢ়ো। এয়া ভেন্দি লৈছোঁ মই 10-15টামান। এইখিনি ভেন্দি মই ধুই পেলাই আগবোৰ এনেকৈ কাটি লৈছোঁ। আৰু যদি ডাঙৰ থাকে তেতিয়াহ'লে মাজতে ফালি দিব পাৰে। মোৰ গোটেইখিনি সৰুৱে। এনেকৈ ধুই লোৱাৰ পাছত ইয়াতে আলুখিনিও মই এনেকৈ কাটি ল'লোঁ। আলুখিনি এনেকৈ কাটি ল'লোঁ। ইয়াৰ পাছত মই বহাই দিলোঁ কেৰাহীটো গৰম হোৱাৰ পাছত মই ইয়াতে ৰিফাইন তেল দি দিলোঁ। ৰিফাইন তেলটো দি ভাজিম আলুখিনি। ইয়াতে নিমখ হালধি একো নিদিওঁ। তাৰপাছত ইয়াতে থাকিল জলকীয়া 6-7টামান, পিঁয়াজ 2টা এনেকৈ ওলাই লৈছোঁ। পিঁয়াজকেইটা দিছোঁ আৰু এইখিনি বিলাহী লৈছোঁ 2টা। ইয়াতে বিলাহীটো এতিয়া বৰ্তমান পেষ্ট বনাই ল'ম। ইপিনে আলুখিনি ফ্ৰাই হৈ আছে, এইখিনি হৈ গ'ল। এইখিনি ভাজা হৈ গ'ল, এতিয়া কাঢ়ি ল'ম। তাৰপিছত সেইখিনি তেলতে মই পিঁয়াজখিনি ভাজি ল'লোঁ। এনেকৈ একদম পিঁয়াজখিনি দি পেলাই 2 মিনিটমান ৰাখি উঠাই দিব লাগিব। বেছি ভাজিব নালাগে পিঁয়াজটো। মই 2 মিনিটমান ভাজি পেলাই এইটো উঠাই দি দিম। এইখিনিও ভাজা হৈ গ'ল। তাৰপাছত সেইখিনি ৰোৱা তেলখিনিৰে মই ইয়াতে ভেন্দিকেইটা দি দিছোঁ। ভেন্দিকেইটাও এতিয়া ফ্ৰাই কৰি ল'ম অলপ কোমল হোৱালৈকে, অলপ ৰঙচুৱা। এইখিনি অলপ ৰঙচুৱা হ'ল, এইখিনিও এতিয়া মই কাঢ়ি থৈ দিম। তাৰপাছত এয়া ভাজা পিঁয়াজখিনি, এইখিনি ভেন্দি আৰু ভেন্দিখিনি দেখিছেনে কোমল হৈ আছে, আৰু আলু। তাৰপাছত কাটি লৈছোঁ সৰু সৰুকৈ এটা, আৰু আদা নহৰু অলপমান বেছি লৈছোঁ, 1 চামুচমান হ'ব। তাৰপিছত হেতাখন বহাই দিছোঁ, তাত তেল দিছোঁ। আপোনালোকে নিজৰ তেল অনুযায়ী দিব। কোনোবা বেছিকৈও খাব পাৰে, কোনোবা কমকৈও দিব পাৰে। ইয়াতে মই তেল দিছোঁ। তাৰপাছত ইয়াতে দিলোঁ গোটা জিৰা। এইখিনি ফ্ৰাই কৰি তাৰপিছত অলপমান আদা নহৰু দি দিলোঁ 1 চামুচমান। এইখিনি কম জুইত ভাজি পেলাই তাত দুলৰামান দি পিঁয়াজখিনি বহাই দিলোঁ। এইখিনি অলপমান ৰঙচুৱা হ'লেকৈ ভাজি থাকিম। এইখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত ইয়াতে বিলাহী পেষ্টটো দি দিলোঁ। তাৰ ওপৰত কেঁচা জলকীয়া কাটি থোৱাখিনি দি দিলোঁ। তাৰপাছত দিলোঁ হালধি আধা চামুচ, জিৰা গুড়ি আধা চামুচ, আৰু ৰেড চিলি 1 চামুচ। এইখিনি দিয়া হৈ গ'ল। তাৰপাছত ইয়াতে দিলোঁ সোৱাদ অনুযায়ী নিমখ। তাৰপাছত এইখিনি লৰাই অলপ কম জুইত ভাজি ল'ম তেলটো ওলোৱালৈকে। তাৰপাছত ইয়াতে দিলোঁ আলুখিনি। যিহেতু আলুখিনি ফ্ৰাই কৰাই আছে, বেছি ভাজিব নালাগে। এইখিনি ভাজা হৈ গ'ল। ইয়াতে মই চাহ খোৱা কাপেৰে 1 কাপ পানী দি দিছোঁ। তাৰপাছত এইখিনি অলপ টাইম লৰাই উতলিবলৈ দিম। আপোনালোকে ঢাকন দি দিব পাৰে, মই ঢাকন দিয়া নাই, এনেই উতলিব দিছোঁ। এয়া উতলি আছে, দেখিছেনে ধুনীয়া এটা কালাৰ আহিছে চব্জিটো। এয়া সিজি গ'ল আলুখিনি। তাৰপাছত ভাজি থোৱা ভেন্দিকেইটা ইয়াতে দি দিলোঁ। তাৰপাছত অলপ টাইম লৰাই থাকিলোঁ, 2-3 মিনিটমান লৰাৰ পাছত এইখিনি লৰাই থাকিব লাগিব। বেছি লৰাব নালাগে, যিহেতু ভেন্দিটো সিজি আছে, এইখিনি ভাঙি যাব। তাৰপিছত ভাজি থোৱা পিঁয়াজখিনি ইয়াতে দি দিলোঁ। দি পেলাই এনেকৈ 2-3 বাৰমান লৰাই থাকিব লাগিব। লাহে লাহে লৰাব, ভেন্দিটো যাতে ভাঙি নাযায়। এইখিনি হৈ গ'ল। আপোনালোকৰ ওচৰত যদি ধনিয়া পাত আছে তেতিয়াহ'লে ছিটাই দিব পাৰে, মোৰ ওচৰত নাই। আৰু মই ইয়াতে দিলোঁ লাষ্ট টাইমত গৰম মছলা আধা চামুচ। এইখিনি হৈ গ'ল। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব, আৰু আপোনালোকে ট্ৰাই কৰি চাব পাৰিব, যিহেতু এইখিনি বস্তু আমাৰ ঘৰত থাকেই সকলোৰে। এবাৰ ট্ৰাই কৰি চাবচোন, ভাত সাজ জুতিৰে খাব পাৰিব। এতিয়া মিষ্টাৰ নুডলছটো টেষ্ট কৰিবলৈ বলকচোন, কিনো কয় তেওঁ শুনো। মজা। এয়া ৰাতিৰ ভাত সাজ খাবলৈ ভেন্দিৰ চব্জিটো সঁচাকৈ বহুত টেষ্টি হৈছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো বজাই দিব।